আপুনি কোন? কোন আপুনি? মই সাধাৰণ কিছু শব্দৰে গঠিত এক অসাধাৰণ ব্যক্তিত্ব। মই শূন্য মন, শূন্য জীৱন, শূন্য আলয় ভৰাই তুলিব পাৰে এনে এক চৰিত্ৰ। ইংৰাজ গ'ল, স্বাধীনতা আহিল, পাছে পাছে আহিল প্ৰগতি, চলি আছে বৰ্তমান আধুনিকতা। কত কি পৰিৱৰ্তন হ'ল, কিন্তু পৰিৱৰ্তন নহ'ল মই এনে এক দায়িত্ব। সতীদাহ প্ৰথা গ'ল, বাল্য বিবাহো গ'ল, নেথাকিল আৰু বহু বিবাহ, কিন্তু সলনি নহ'ল মই এনে এক প্ৰথা। যাৰ ছবি ভিন্ন, নাম ভিন্ন, দায়িত্ব বিভিন্ন, কিন্তু বিচ্ছিন্ন নহ'ল মই এনে এক প্ৰতিচ্ছবি। যাৰ বয়স সলনি হয়, ৰূপ সলনি হয়, শৃংগাৰো সলনি হয়, কিন্তু সলনি নহয় মই এনে এক মহাত্মা। যাৰ জন্ম কত সুখী, যাৰ জন্ম বহু দুখী, যাৰ উপস্থিতিত বহু আত্মহাৰা, যাৰ অনুপস্থিতিত কত জনাৰ মন মৰা। মই এনে এক শক্তি, মই মাতৃ, মই ভণ্টি, ময়েই ভনী, মই বা, ময়েই বাইদেউ, মই মা, ময়েই মাতৃ, মই আই, ময়েই আইতা, মই অকলেই এক সেনাবাহিনী, মই মাতৃ। আপোনাৰ বাৰু কি মতামত? কথাবোৰ এবাৰ ভাবি চাবচোন। লগতে মন্তব্য কৰিবলৈ কিন্তু নেপাহৰিব। মোৰ উদ্দেশ্য চাৰ্জাৰী অবিহনে আপোনালোকৰ হাৰ্ট ব্লকেজবোৰ খুলি দিয়াৰ। আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লগতে আগন্তুক আৰু এনে ভিডিঅ' পাবলৈ বেল আইকনটোত প্ৰেছ কৰিব। ধন্যবাদ।